আচলতে লুকাই থকা প্ৰতিবাৰ সঁচা শেষ নাই এজন মানুহে মন মগজুত ভাবি থকা কথাষাৰ যেতিয়া কবিতা আকাৰে হওক বা এটা গল্প আকাৰে হওক লিখে তাৰ এক জ্বলন্ত উদাহৰণ আমাৰ সৈতে উপস্থিত আছে এজন কবি এজন মানুহে যেতিয়া মগজুত ভাবি থকা কথাখিনি এটি কবিতা আকাৰে হওক বা এটি গল্প আকাৰে হওক লিখা খুব সহজ নহয় সকলোৰে কাৰণে তাক প্ৰমাণ কৰি দেখুৱাইছে এখেতে গধূলি সময়ত বা আজৰি সময়ত তেখেতে লিখি যায় কবিতা উপন্যাস আমি চিনাকি হৈছোঁ তেখেতৰ সৈতে আমাৰ যি কবিতাৰ গধূলি অনুষ্ঠানৰ তেখেত আজিৰ অতিথি হয় আমি পোনে পোনে তেখেতৰ পৰিচয়টো জানিম নমস্কাৰ মোৰ নাম খৰ্গেশ্বৰ কলিতা মোৰ ঘৰ ৰঙিয়া জয়ন্তীপুৰ মই এতিয়া এটা কোম্পানীত মানে কাম কৰি আছোঁ আপুনি ইমান সময় কামত দিও কবিতা কেনেকৈ লিখিব সময় পায় কবিতা আচলতে সকলো সময়তে লিখা বিষয়বস্তু নহয় কবিতা মন গ'লেহে লিখিব পাৰি কবিতা মানে সুস্থিৰ মনত কবিতা নিজে নিজে আহে আৰু সেইটো সেই উচিত সময়ত মানে সঠিক সময়ত লিখি ৰাখিব লাগে তেনেকৈ কবিতাৰ সৃষ্টি হয় আচলতে হেতৰ পৰা আৰু জানিবলগীয়া বহুখিনি আছে প্ৰথমে আমি দৰ্শকসকলক এফাকি কবিতা তেখেতৰ মুখেৰে গাই শুনাব ঠিক আছে মই মাজে সময়ে লিখোঁ আৰু কেতিয়াৰ পৰা লিখা আৰম্ভণি কৰিছে মানে পঢ়া সময়ৰ পৰা লিখি থাকোঁ আৰু ঠিক আছে এফাকি আপুনি কবিতা গাই দিয়ক ঠিক আছে বাৰু চেষ্টা কৰিছোঁ কবিতাটোৰ শিৰোনাম গৰখীয়া বাঁহী যোৱাবেলি বসন্তটো নিদিলি তই গাভৰুৰ বুকুদোলা সুৰ উচল পাচল ঢুলীয়া ধিনিকি ধিনিক বিহক গুঞ্জৰত কিয় শিপিনীৰ বাণীমাকো সৰে শুনিছনে তই বসন্তকুলিৰ প্ৰেম ভৰা বিননি দে তই সুৰ মুখতে ৰাখিছোঁ আঙুলি বোলাই মন পৰক জোৰ পানীঘাটত কোনোৱে আৰু নিদিয়ে তোক গাগৰিৰ পানী হেচুকি স্পৰ্শ নাভিৰ বিৰিণাবনে নাহে তোৰ বিনীতা নুবুজে তাই তোৰে অভিহাৰ অবোধৰ মুখে লবিনে তই সুৰ নাহক যদিও অবিনীতা তাই বনানীয়ে খেলিব আবিৰ বসন্ত বিনীতাৰ পাপীয় বতৰা কিয়নো কলি মোক জোৰ মৰা লাহি প্ৰেমৰ মৰাহুতি পিটনি প্ৰহৰী মোৰেই বসন্তৰ মান কবিতে তই নাবাজে আজি মোৰ দীঘাৰী মকালবাহী এটা সুন্দৰ কবিতা সুন্দৰ শব্দ সংযোজন এটা ধুনীয়া কবিতা ওলাই দিছে ৰাইজৰ বাবে আনহাতে এটা কথা ক'ব লাগিব যে এখেতে কিছুদিন আগতে এখন উপন্যাস লিখি উলিয়াইছে পাঠক সমাজলৈ আগবঢ়াই দিছে আমি তাৰ বিষয়ে জানিম প্ৰথমে আপোনাৰ উপন্যাসখনৰ নাম মোৰ উপন্যাসখন একচুৱেলি মোৰ উপন্যাসখন নামটো কিবা মানে অগতানুগতিক ধৰণৰ হৈছে নামটো হৈছে মোৰ উপন্যাসখনৰ নাম বোবাদ্বীপ ইতিমধ্যে মই গুগলৰ মাধ্যমেৰে ই বুকত আপলোড দিছোঁ কিতাপখন পাঠক সমাজে পঢ়িব বিচাৰিলে প্লে ষ্ট'ৰত গৈ গুগল প্লে বুকছ এপছ ইনষ্টল কৰিব লাগে আৰু তাতে মোৰ উপন্যাসখন বিচাৰি পাব বৰ্তমানলৈকে কেনেকৈ সঁহাৰি গোটেই বেয়া নহয় আৰু এতিয়ালৈকে ধৰক 85জন মানে কিতাপখন পঢ়িছে আৰু তাতে ৰিভিউ কৰিছে ভাল হোৱা বুলিও কৈছে ক'ৰবাত 13জন মানে ৰিভিউ কৰিছে ভাল পাইছে কিতাপখন চাওঁ কি হয় আপুনি যিহেতু ক'লে পঢ়ি থকা সময়ৰ পৰা আপুনি কবিতা লিখি যায় আচলতে ইমান দিন এই কবিতা লিখা যিটো অভ্যাস কেনেকৈ বৰ্তাই ৰাখিছে ইমান কামৰ মাজতো কবিতা সকলো সময়তে নিলিখোঁ আৰু কেতিয়াবা মন যায় কবিতাটো তাৰমানে কি মন যেতিয়া এটা মানে পবিত্ৰ মানে মন হৈ থাকে আৰু মনটো যেতিয়া মানে ভাল লাগি থাকে তেতিয়া তাৰমানে কবিতাৰ ছন্দ কিছুমান হয়তো বিচাৰি পোৱা যায় এই ক্ষেত্ৰত কবিতা লিখা বা উপন্যাস লিখাৰ ক্ষেত্ৰত প্ৰেৰণা ক'ৰ পৰা প্ৰেৰণা মানে বিশেষকৈ উপন্যাসখনৰ ক্ষেত্ৰত মোৰ উপন্যাসখন একচুৱেলি মই উপন্যাস লিখোঁ বুলি লিখা নাই উপন্যাসখনত মোৰ এটা ধাৰণা এটা মানে সহজ সৰলভাৱে
মানে পঢ়ুৱৈ সমাজৰ আগত প্ৰকাশ কৰিবৰ কাৰণে উপন্যাসখন লিখিছোঁ। এটা কাহিনীৰ মাধ্যমেৰে মোৰ এটি ধাৰণা মানে প্ৰকাশ কৰিছোঁ। তাৰ লগে লগে আন এটি আমি কথা সুধিম, তাৰ আগতে আৰু এটি কবিতা আমি শুনিম দুফাকিমান। কবিতা শৈশৱৰ পৰা এনেকুৱা কিবা স্মৃতি আছে নেকি য'ত আপোনাৰ বহুখিনি কষ্ট হৈছিল বা কবিতা লিখাৰ মন নোযোৱা আছিল, সেনেকুৱা কিবা সময় আছিল নেকি? মন নাযায়, সকলো সময়তে একচুৱেলি কবিতা লিখিবৰ মন নাযায় আৰু কবিতা লিখাৰ এটা তাৰমানে নিৰ্দিষ্ট এটা তাৰমানে হেৰি আহি পৰে, এটা পৰিৱেশ এটা সৃষ্টি হয় কবিতাৰ ক্ষেত্ৰত। কবিতা এটা যি মই যে কবিতা লিখিম তেনেকৈ যদি মই বহি এটা কলম এটা লৈ তেতিয়া কবিতা আমি লিখিব নোৱাৰোঁ। ঠিক আছে, আপুনি এইটো কবিতা নহয়, কবিতাটো একচুৱেলি নিজে নিজে আহে। সেই সময়ত আমি কবিতাটোক ধৰি ৰাখিব পাৰিব লাগে। হয়, আপোনাৰ যি উপন্যাসখন আপুনি প্ৰকাশ কৰিবনে আগন্তুক দিনত? নিশ্চয়, উপন্যাসখন মানে প্ৰকাশ কৰিবই লাগিব আৰু ই বুকত উপন্যাসখনে খুব বেছি এটা তাৰমানে সঁহাৰি পোৱা নাই মানে ই বুক পঢ়িবলৈ হয়তো পাঠক সমাজ খুব বেছি এটা আগ্ৰহীত নহ'বও পাৰে, বা এটা ডাটা এটা কিনি লৈ মানুহে পঢ়িবৰ ইচ্ছা নকৰে। সেইকাৰণে মানে কিতাপখন প্ৰকাশ কৰিবই লাগিব। কবিতা ফাঁকি আমি শুনি লওঁ, তাৰপিছত আৰু আকৌ কথা পাতিম। শিমলু ফাগুন বকিয়া অৰুণা হেচুকি কোনেনো পৰহিলে তোমাৰ মালঞ্জ, তুমি ডুবি উঠা পানী গাউৰি যেন, নিচয় নিশ্ৰিত লেকেচি দেহৰ লনাত অচিনাৰ লেনপেন, চোৱা মানসী মোৰ পুৱাৰ মিহিৰ চঞ্চল দুপৰে নাশ, আবেলি নোপোৱা তাক কৰিলেও আশ, সৌ সিদিনা ডাল ভৰি ফুলা শিমলু মদাৰ আজি তলসৰা পাপৰি, কিয়নো কৰিলা এনে অজান পথিক তুমি অচিনা বান্ধৈ নাই অকণ আহৰি, নিমাত নিতাল অৰণ্য বিৰিখ পিন্ধিলে সেউজী শাৰী, পশ্চিমৰ পচোৱা বলিয়া মন আনিলি তোমাক আদৰি, তোমাৰ আগমন ৰচঙা বন ৰংপুৰৰ নাচনী হ'ল উচাতন, লঠঙা শিমলু ৰাঙলী হৈ বান্ধিলে যতনাই পমুৱা মন অশান্ত ঋতুৰাজ বসন্ত, ফোট দিয়া বগলী নিৰদ নিগৰা ধুন, ময়েই অচিনা উতলা ফাগুন। হয়, আপোনালোকে সুন্দৰ সুন্দৰ কবিতা শুনিলে তেখেতৰ মুখেৰে। আচলতে যি 200ৰো অধিক পৃষ্ঠাজোৰা যি উপন্যাস, সেই উপন্যাস সম্পূৰ্ণ তেখেতে কৰিছে আৰু এনেকুৱা প্ৰতিভা মৰি যাবলৈ নিদিব, আদৰি লওক সেইখন সকলোৱে। আৰু কিছুদিন পিছতে তেখেতে প্ৰকাশ কৰিব এইখন। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগন্তুক দিনত আমাৰ পাঠক সমাজলৈ আৰু এনেকুৱা উপন্যাস লিখি বা কবিতা লিখি উলিয়াই দিয়ক, তাৰে কামনা কৰিছোঁ। ৰূপহী ৰঙিয়াৰ আজি কবিতাৰ গধূলি অনুষ্ঠানৰ পৰা তেখেতক আমি বিদায় কৰিম। তাৰ আগতে আমি পুনৰবাৰ কওঁ যে আপোনালোকৰো যদি তেনেকুৱা লুকাই থকা প্ৰতিভা আছে, এখন মঞ্চ পোৱা নাই, তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি স্ক্ৰীণত সেই নম্বৰসমূহ দি দিম আপোনালোকৰ সুবিধাৰ্থে। আপোনালোকৰ প্ৰতিভা গীতেই হওক বা নৃত্যই হওক বা কবিতাই হওক, আপোনালোকে যোগাযোগ কৰক। আমি পুনৰবাৰ কৈছোঁ, মঞ্চ আমাৰ, প্ৰতিভা আপোনালোকৰ।